আজি ঘৰলৈ বাহঁত আহিব তাকে আপোনালোকক দেখাম বাৰু। আজি এটা অন্য দিন, আজি বিহুৰ তৃতীয়টো দিন। আজি ঘৰত আলহী আহিব, তাকে আজি আলহীক কিনো খুৱাম, কি বনাই খুৱাম তাকে আপোনালোকক দেখাম। এতিয়া সময় 11টামান বাজি গ'ল, আমি খালোঁ বাৰু। আজি এনেও শনিবাৰ, আজি আমাৰ নিৰামিষ, আজি নেখাওঁ। ঘৰৰ মানুহে খায় কিন্তু মই নেখাওঁ। তাকে কি বনাই খুৱামনো ঘৰৰ আলহীক তাকে দেখাম আপোনালোকক, চাই গৈ থাকক। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আলহীয়ে ঘৰৰ মাছ আনিছে, ধুনীয়া লোকেল মাছ। এয়া চাওক, ধুনীয়া ধুনীয়া একদম লোকেল মাছ। আৰু কেইটামান আছে, শিঙি মাছ নে কিনো আছে। এয়া এইটো ইয়াত থৈ দিম, জীয়াই থৈ দিম। মাংস, খাচী মাংস, এয়া আমি ভাত পানী খাই মেলি এতিয়া অকণমান ফুৰিবলৈ আহিছোঁ। বা ভণ্টি ভিনদু আমি সকলোৱে ফুৰিবলৈ আহিছোঁ। এইখিনি ঠাইডোখৰ হৈছে সাৰমতী চাহ বাগানৰ ফালে ফুৰিবলৈ আহিলোঁ। তাকে বোলো আপোনালোকক অকণমান দেখাই দিওঁ। এয়া হৈছে সাৰমতী টি ফেক্টৰী। এই ঠাইডোখৰ বিৰাটেই ধুনীয়া লাগে, কাৰণ এই ঠাইডোখৰত গোটেই চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা। যদি কাৰোবাৰ চকুৰ প্ৰব্লেম থাকে নহয়, এই ঠাইডোখৰ বিৰাটেই ভাল আৰু, কাৰণ চকুৰ প্ৰব্লেম থাকিলে হেনো গ্ৰীনেৰী বস্তু চালে বিৰাট ভাল বোলে। আৰু গোটেই পাহাৰীয়া অঞ্চল ন, পাহাৰৰ কাষতে আছে, সেইকাৰণে বিৰাট ধুনীয়া লাগে এই ঠাইডোখৰ। এয়া কেতিয়াবা আহিব আপোনালোকেও ফুৰিবলৈ। যদি সাৰমতীৰ কোনোবা ছাবস্ক্ৰাইবাৰ আছে নিশ্চয় গম পাবই এই ঠাইডোখৰৰ কথা। এয়া বাহঁতক লগ পালোঁ। বাহঁত নিজৰ গাড়ীত আহিছে আৰু আমিও নিজৰ গাড়ীত গৈছোঁ, আৰু এয়া লগ পালোঁ। এয়া আমি পাই গ'লোঁ। এতিয়া ফুৰিবলৈ আহিছিলোঁ, অকণমান ওলাই আহিছিলোঁ। এয়া দেখাইছোঁ, অৰুণাচলৰ ওচৰতে হয়, কিন্তু অৰুণাচল নহয়গৈ, ওচৰতে হয়, গেট ওচৰত, মানে অৰুণাচলৰ গেট ওচৰত হয়। এনেই আৰু ফুৰিবলৈ আহিছিলোঁ। এতিয়া আমি যাওঁগৈ আৰু, ভাল লাগিলে, কেইটামান ফটো মাৰিলোঁ। এয়াই আৰু চবে ফটো মাৰি আছে। এই ঠাইডোখৰ BG ৰোড হয়, কাৰণ ৰাস্তা বেছি বহল নহয়, ঠেক হয়। সেইবাবে আমি বেছি সময় গাড়ী ৰখাই বহি থাকিলে বেয়া হ'ব, সেইবাবে আমি জল্দিকৈ ঘৰলৈ ওলালোগৈ। এয়া আমি খাই আছোঁ চেল ৰুটি, গৰমা গৰম চেল ৰুটি আমি কিনিছিলোঁ। আমি দুটা গাড়ী লৈ আহিছিলোঁ। ইয়াৰে আপোনাৰ বাহঁত ইয়াত আছে, আমি ইয়াত আছোঁ। আধা বাটতে কিনি লৈছিলোঁ চেল ৰুটি, আপোনালোকক দেখুওৱা নহ'ল। এইখিনিত পূৰা একদম বাগানৰ ছাইডত বজাৰ হৈ আছে আজি, তাকে গৰমা গৰম একদম মানে।
এয়া আমাৰ বজাৰ কৰি মেলি হৈ গ'ল, বেছি লোৱা নাই, এনেই হাফ পেণ্ট দুটামান লৈছে, তাৰ কাৰণে লৈছে, তাকে মানে বিবি বুলি কিবা এটা দিবলৈ আমি কৰিছোঁ আৰু বজাৰ কৰি। আমাৰ খাচী মাংস বনাই আছোঁ, 5 কেজিমান আছে চাগে দেই খাচী মাংস, কাৰণ সেইটো ঘৰত কটাই মেলি আনিছিলে ঘৰত। আৰু এয়া মছলা ভাজি কৰি আছোঁ, এইখিনি থৈ দিম আৰু এয়া বনাই আছোঁ।